নমস্কাৰ। আজি মই আলোচনা কৰিম শিক্ষা কি, শিক্ষাৰ ব্যুৎপত্তিগত অৰ্থ কি। একাদশ শ্ৰেণীৰ বাবে আজিৰ এই আলোচনাটো অতি গুৰুত্বপূৰ্ণ। যিসকলৰ এডুকেশ্যন বিষয়টো বাছি লৈছে, যে শিক্ষা কি বা শিক্ষা কাক বলে, নাইবা শিক্ষাৰ সংজ্ঞা দিয়া, উত্তৰ এটাই হ'ব যে আমি একেবাৰে সংক্ষেপে যদি কওঁ, শিক্ষা মানেই হৈছে সমাজৰ যিকোনো পৰিৱেশৰ লগত নিজকে খাপ খুৱাই চলিব পৰা ক্ষমতাটোক শিক্ষা বুলি কোৱা হয়। কিন্তু দেখা যায় যে এই শিক্ষা শব্দটোৰ সংজ্ঞা বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণে আগবঢ়াইছে। এই বিভিন্ন ধৰণে আগবঢ়োৱাৰ কাৰণটো কি? আচলতে বিভিন্ন ধৰণে আগবঢ়োৱাৰ কাৰণটো হল মানুহে বিভিন্ন পৰিৱেশ, বিভিন্ন পৰিস্থিতিত জন্ম গ্ৰহণ কৰিছে। আচলতে মানুহে পৰিৱেশৰ দাস। এই পৰিৱেশৰ দাস হোৱাৰ কাৰণে শিক্ষা সংজ্ঞাটোৰ সংজ্ঞা বেলেগ বেলেগ। আৰু আন কোনোবাই কৈছে যে শিক্ষা শব্দটোৰ সংজ্ঞা বেলেগ বেলেগ হোৱাৰ অইন এটা কাৰণ হল পৃথিৱীৰ গৰ্ভত জন্ম গ্ৰহণ কৰা সকলো মানুহৰ মন মানসিকতা একে নহয়। সেইকাৰণে শিক্ষা শব্দটোৰ সৰ্বগ্ৰহণযোগ্য সংজ্ঞা দিয়াটো একেবাৰেই কঠিন কাম। যে কঠিন কাম হলেও শিক্ষা কি আৰু এই সম্পৰ্কে বিভিন্ন ধৰণৰ মতবাদ আছে। এই মতবাদৰ বিষয়ে যে আমাৰ যে ঋগ্বেদত, ভাৰতবৰ্ষৰ এখন উল্লেখযোগ্য অন্যতম গ্ৰন্থ হৈছে ঋগ্বেদ। আৰু ঋগ্বেদত উল্লেখ আছে যে শিক্ষা এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা এজন ব্যক্তিয়ে আত্মনিৰ্ভৰশীল হোৱাৰ উপৰিও অন্য আনকো নিজৰ জ্ঞানৰ দ্বাৰা অন্য আনকো জ্ঞানী কৰাৰ ক্ষমতাটো অৰ্জন কৰাটোকেই শিক্ষা বুলি কোৱা হয়। কিন্তু দেখা যায় অইন ব্যক্তিসকলৰ মতে, কৌটিল্যৰ মতে, নিজৰ দেশ আৰু জাতিক ভাল পোৱাৰ প্ৰশিক্ষণ দিয়াটোকেই শিক্ষা বুলি কোৱা হয়। যে কেৱল যে তেওঁই যে কৈছিল এইটোৱেই নহয়, আৰু বিভিন্ন ধৰণৰ ব্যক্তিসকলৰ মাজত আন এজন অন্যতম ব্যক্তি শংকৰাচাৰ্যৰ মতে নিজৰ সত্তাক অনুভৱ কৰাটোকেই শিক্ষা বুলি কোৱা হয়। তেনেহলে আমি শিক্ষাৰ বহুতো সংজ্ঞা পালো, আৰু বহুতো সংজ্ঞা আছে। যে আপোনালোকে একাদশ শ্ৰেণীৰ গ্ৰন্থসমূহ যদি পঢ়ে তেতিয়াহলে শিক্ষা শব্দটোৰ সংজ্ঞা আৰু বিতংকৈ পাব। আৰু এই শিক্ষা শব্দটোৰ এতিয়া আমি আলোচনা কৰিম শিক্ষাৰ ব্যুৎপত্তিগত অৰ্থ কি, বা শিক্ষা শব্দটো কোনটো শব্দৰ পৰা, ইয়াৰ ব্যুৎপত্তিগত অৰ্থ অৰ্থাৎ শিক্ষা শব্দটো কোন দেশৰ মানুহে সৰ্বপ্ৰথম ব্যৱহাৰ কৰিছিল। যে শিক্ষা শব্দটো পোন প্ৰথমবাৰৰ বাবে লেটিন যুগৰ অৰ্থাৎ লেটিন ব্যক্তিসকলৰ লেটিন ভাষাৰ শব্দৰ পৰা উৎপত্তি হৈছে বুলি আমি পাব পাৰো। কিন্তু লেটিন ভাষাৰ কোনটো শব্দৰ পৰা সৃষ্টি হৈছে? এডুকেশ্যন। এডুকেশ্যন শব্দটো কি, কোনটো শব্দৰ পৰা সৃষ্টি হৈছে? ইডুকিয়াৰ। এডুকিয়াৰ শব্দৰ পৰা সৃষ্টি হৈছে। এই এডুকিয়াৰ আচলতে কি? এডুকিয়াৰ মানে হৈছে যত্ন কৰা বা লালন পালন কৰাৰ ইংগিত বহন কৰে। কিন্তু ইয়াৰ যে নাইবা বুলি আমি কব, বা যে এডুচিয়াৰ বুলিও আমি কব পাৰো। তেনেহলে এই যে শব্দ দুটাৰ অৰ্থ, ব্যুৎপত্তিগত অৰ্থ বুলি কোৱাৰ লগে লগে আমি কি বুজিম? এই শব্দ দুটাৰ অৰ্থ হৈছে কি? লালন পালন কৰা। যে এডুকেশ্যন শব্দটোৰ কিছুমান আমাৰ ভাৰতীয় শব্দ কিছুমান আছে, বা ভাৰতৰ সংস্কৃতি কিছুমান শব্দ আছে। এডুকেশ্যন শব্দটো আচলতে এটি ধাতুৰ শব্দৰ পৰা অৰ্থাৎ বিদ্যা শব্দৰ পৰা উৎপত্তি হৈছে বুলি আমি কব পাৰি। শিক্ষা শব্দটো কোন শব্দৰ পৰা? বিদ্যা শব্দৰ পৰা উৎপত্তি হৈছে বুলি আমি কব পাৰো। ই এটি মূল সাজ ধাতুৰ পৰা উৎপত্তি। যে এই শব্দটো শিক্ষা শব্দটো বিদ্যা আৰু বিদ্যা শব্দটো সাজ ধাতুৰ পৰা উৎপত্তি হৈছে, আৰু যাৰ অৰ্থ যে বিদ ধাতুৰ পৰা হৈছে, আৰু ইয়াৰ অৰ্থ হৈছে জ্ঞান আহৰণ কৰা। যে শিক্ষা শব্দটোৰ আমি ইয়াৰ আগতে কি কলো যে লেটিন ভাষাৰ শব্দ,
আৰু আমাৰ ভাৰতীয় পৰম্পৰা মতে সংস্কৃতি শব্দৰ পৰা অৰ্থাৎ সাজ ধাতুৰ পৰা উৎপত্তি হৈছে। আৰু সাজ ধাতুটোৰ অৰ্থ হয় যে অন্য এটা অৰ্থ হৈছে কি বিদ্যা। বিদ্যা শব্দটোৰ অৰ্থ হৈছে জ্ঞান আহৰণ কৰা। তেনেহলে আমি আগতে পালো শিক্ষা কি বা শিক্ষা কাক বোলে, তাৰপিছত পালো শিক্ষাৰ ব্যুৎপত্তিগত অৰ্থ কি। শিক্ষা শব্দটো পোন প্ৰথমবাৰৰ বাবে কোন দেশৰ মানুহে মাজত জনপ্ৰিয়তা লাভ কৰিছিল? লেটিন দেশৰ মানুহে। লেটিন দেশৰ মানুহে কি শব্দ ব্যৱহাৰ কৰিছিল? এডুকেশ্যন শব্দ। এডুকেশ্যন শব্দটো কোনটো ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? এডুকেয়াৰ। এডুকেয়াৰ শব্দৰ অৰ্থটো কি? এডুকেয়াৰ শব্দটোৰ অৰ্থ হৈছে লালন পালন কৰা। আৰু ভাৰতীয় পৰম্পৰা মতে সংস্কৃতি শব্দৰ সাজ ধাতুৰ পৰা শিক্ষাৰ শব্দৰ উৎপত্তি হৈছে বুলি ক'ব পাৰি। আৰু সাজ ধাতুটো বিদ্যা শব্দটোৰ পৰা উৎপত্তি হৈছে বুলি ক'ব পাৰি। বিদ্যা শব্দৰ অৰ্থ হৈছে জ্ঞান আহৰণ কৰা। যিকোনো এটা বিষয়ত জ্ঞান আহৰণ কৰাকেই শিক্ষা বুলি কোৱা হয়। আৰু শিক্ষাৰ বিভিন্ন ধৰণৰ সংজ্ঞা আৰু আমাৰ নেক্সট বা পৰৱৰ্তী ক্লাছত শিক্ষা সম্পৰ্কে আমি আলোচনা কৰিম।